ওম শান্তি। আজি ৩ জুলাই ২০২৬ সাকাৰ অসমীয়া মুৰলীহাৰলৈ আপোনালোক সকলোকে স্বাগতম। আজি মুৰলীত বাপদাদাই আমাৰ সকলো সন্তানক অতি গভীৰ আৰু মূল্যৱান শিক্ষা দিছে। বাবাই কৈছে, মিঠা সন্তানসকল, তোমালোক এই ড্ৰামা আদি মধ্য আৰু অন্তৰ কথা জানা। বাবাই তোমালোকক জ্ঞানৰ তৃতীয় নেত্ৰ দিছে, সেইবাবে তোমালোকে আস্তিক। এই এটা বাক্যৰ ভিতৰতেই সমগ্ৰ জ্ঞানৰ সাৰ লুকাই আছে। আজি পৃথিৱীত অসংখ্যক মানুহে ঈশ্বৰক বিশ্বাস কৰে বুলি কয়, কিন্তু প্ৰকৃততে কিমানজনে ঈশ্বৰক চিনি পায়? কিমানজনে আত্মা, পৰমাত্মা, সৃষ্টি আৰু ড্ৰামা সঠিক পৰিচয় জানে? বাবাই কৈছে, যেতিয়ালৈকে ৰচয়িতা আৰু ৰচনাক নাজানে তেতিয়ালৈকে সঁচা আস্তিক হোৱা নাযায়। আজি আমি ভাগ্যৱান, কাৰণ শিৱ বাবাই নিজে আহি আমাৰ জ্ঞানৰ তৃতীয় নেত্ৰ খুলি দিছে। এই জ্ঞানৰ তৃতীয় নেত্ৰই আমি বুজি পাওঁ যে আমি এই শৰীৰ নহয়, আমি চিৰন্তন অবিনাশী আত্মা। আমাৰ প্ৰকৃত ঘৰ হৈছে শান্তিধাম। এই নাটকৰ আৰম্ভণি, মধ্য আৰু অন্ত কেনেকৈ হয়, এই সম্পূৰ্ণ জ্ঞান এতিয়া আমাৰ বুদ্ধিত আছে। সেয়েহে আমি আৰু অন্ধকাৰত নাই, আমি জ্ঞানৰ পোহৰত আগবাঢ়িছোঁ। আজি মুৰলীত বাবাই আৰু এটা গুৰুত্বপূৰ্ণ কথা বুজাইছে যে সদ্গুৰু কেৱল এজনহে, তেওঁ হৈছে শিৱ বাবা। ইব্ৰাহিম, বুদ্ধ আদি মহাপুৰুষসকলে নিজৰ নিজৰ ধৰ্ম স্থাপন কৰিবলৈহে আহিছিল। তেওঁলোকৰ পিছত তেওঁলোকৰ ধৰ্ম আত্মাসকল নামি আহে, কিন্তু তেওঁলোকে কোনো আত্মাক মুক্তিধামলৈ লৈ নাযায়। কেৱল শিৱ বাবাই সকলো আত্মাক দুখৰ পৰা মুক্ত কৰি নিজৰ ঘৰলৈ লৈ যায়। সেইবাবে কেৱল শিৱ বাবাকহে সৎগুৰু বুলি ক'ব পাৰি। বাবাই কৈছে, এই পৃথিৱী এতিয়া পাপ আত্মাসকলৰ পৃথিৱী। ইয়াত সুখতকৈ দুখ বেছি, শান্তিতকৈ অশান্তি বেছি। মানুহে এই দুখৰ কাৰণ নাজানে, কিন্তু বাবাই আহি কয়, অলপ ধৈৰ্য ধৰা। এতিয়া পাপ আত্মাৰ পৰা পুণ্য আত্মা হোৱাৰ সময় আহি গৈছে। খুব সোনকালে আমি শান্তিধাম হৈ সুখধামলৈ যাম। বাবাই আমাক ত্ৰিকালদৰ্শী কৰি তোলে, অৰ্থাৎ আমি অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ জ্ঞান পাওঁ। এই জ্ঞান দেৱতাসকলৰো নাথাকে। এই বিশেষ ভাগ্য কেৱল সংগম যুগৰ ব্ৰাহ্মণ সন্তানসকলৰহে। সেইবাবে আমি নিজৰ এই ভাগ্যক মূল্য দিব লাগিব। বাবাই আৰু বুজাইছে যে ৰাৱণৰ ৰাজ্যত কৰা সকলো বিকাৰী কৰ্ম বিকৰম হয়, কিন্তু সত্য যুগত বিকাৰ নাথাকে, সেয়েহে তাত কৰ্ম অকৰ্ম হয়। এতিয়া আমাৰ উদ্দেশ্য হৈছে স্মৃতি যুগৰ জৰিয়তে সকলো বিকৰ্ম ভস্ম কৰি পবিত্ৰ আত্মা হোৱা। বাবাই আমাক হোমৰস পান কৰাইছে। ইয়াত কোনো ভৌতিক পানীয়াৰ কথা কোৱা হোৱা নাই। ইয়াত হোমৰস মানে ঈশ্বৰীয় জ্ঞান। এই জ্ঞান পান কৰিলে আত্মা শক্তিশালী হয়, সুখী হয় আৰু আনন্দময় হয়। তাৰপিছত আমি নিজেও এই জ্ঞান আনক দি জ্ঞানৰ নদী হওঁ। বাবাই আৰু এটা সুন্দৰ উদাহৰণ দিছে। ভমৰীয়ে যেনেকৈ কীটক নিজৰ দৰে কৰি তোলে, তেনেকৈ আমি ব্ৰাহ্মণ সন্তানসকলে জ্ঞান গুঞ্জনেৰে মনুষ্যক দেৱতা হ'বলৈ সহায় কৰিব লাগিব। এইটোৱে হৈছে আমাৰ সঁচা সেৱা। আজি মুৰলীত ধাৰণাত বাবাই দুটা বিশেষ কথা কৈছে। প্ৰথমতে, সদায় আত্ম অভিমানী হৈ অমৰ কথা শুনিব লাগিব আৰু নিজেও জ্ঞান দি আনক নিজৰ সমান কৰিব লাগিব। দ্বিতীয়তে, বাবাৰ দৰে নলেজফুল আৰু ব্লিছফুল হৈ হোমৰস নিজেও পান কৰিব লাগিব আৰু আনকো পান কৰাব লাগিব। আজি বৰদান অতি শক্তিশালী। বাবাই কৈছে, মায়াৰ সকলো বিঘ্নক খেলৰ দৰে অনুভৱ কৰা, মাষ্টাৰ বিশ্ব নিৰ্মাতা হোৱা। আমি যদি নিজৰ পৰিচয় পাহৰি যাওঁ, তেন্তে সৰু কথাও ডাঙৰ সমস্যা যেন লাগে। কিন্তু যদি সদায় মনত ৰাখোঁ যে মই মাষ্টাৰ বিশ্ব নিৰ্মাতা, তেন্তে মায়াৰ সকলো পৰীক্ষা সৰু শিশুৰ খেল যেন অনুভৱ হ'ব। এতিয়া ভয়, চিন্তা আৰু হতাশ
নাথাকিব। আজি শ্লোগান হৈছে স্নেহ, শক্তি আৰু ঈশ্বৰীয় আকৰ্ষণ নিজৰ ভিতৰত ভৰাই লওক, তেতিয়া সকলোৱে সহযোগী হৈ পৰিব। যদি আমাৰ ব্যৱহাৰত স্নেহ নাথাকে, স্মৃতিত শক্তি থাকে আৰু মুখমণ্ডলত ঈশ্বৰীয় আকৰ্ষণ থাকে, তেন্তে কোনোবাই আমাক বাধা নিদিয়ে, বৰঞ্চ সহায় কৰিবলৈহে আগবাঢ়ি আহিব। শেষত অব্যক্ত ইশাৰাত বাবাই কৈছে, এতিয়া জ্বালা স্বৰূপ অৱস্থাত থাকিব লাগিব। যোগৰ শক্তিশালী জুইত নিজৰ আখৰিক সংস্কাৰ, দুৰ্বলতা, দেহে অভিমান, কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰৰ সম্পূৰ্ণভাৱে ভস্ম কৰিব লাগিব। তেতিয়া আমাৰ যোগৰ জুই প্ৰজ্বলিত হ'ব। তেতিয়াহে আমি নিজেও পবিত্ৰ হ'ম আৰু পৃথিৱী পৰিৱৰ্তনৰ কাৰ্যতো নিজৰ ভূমিকা সফলভাৱে পালন কৰিব পাৰিম। আহক আজি আমি এই দৃঢ় সংকল্প লওঁ, সদায় নিজকে আত্মা বুলি ভাবিম, কেৱল শিৱ বাবাকেই স্মৰণ কৰিম, জ্ঞানৰ তৃতীয় নেত্ৰ সদায় খোলা ৰাখিম আৰু বাবাৰ সমান নলেজফুল, ব্লিছফুল, ত্ৰিকালদৰ্শী আৰু বিশ্বৰ সেৱাধাৰী সন্তান হৈ নতুন পৃথিৱী স্থাপনাৰ মহান কাৰ্যত নিজৰ সম্পূৰ্ণ সহযোগ আগবঢ়াম। ওম শান্তি, ওম শান্তি, ওম শান্তি।